So, hi, hello, namaskar and welcome back to my YouTube channel guys. কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে বাকি guys একেদিন মানে ভিডিও দিব পৰা নাই তো তাৰ কাৰণটো মই আপোনালোকক কৈছো মানে আমাৰ কলেজত চলিছিল এক্সাম তো তাৰ কাৰণে মানে একদিন ভিডিও দিব পৰা নাই তো আজিৰ পৰা মানে কি হৈছে মানে গৰমৰ বন্ধ দিছে তো তাৰ কাৰণে একদম ৰেগুলাৰ মানে সিৰিয়ালি ভিডিও দিয়ে আপোনালোক প্ৰিংকলৰে হওক বা ভ্লগে হওক তো যিকোনো ভিডিও দিয়ে কিন্তু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক তো আজি প্ৰিংকলটো কৰিবলৈ আমি আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে আপুনি অপেক্ষা কৰক অথবা কিছু সময় পিছত কল কৰক গাইস বিজি হৈছে অলপ ৰ'ব কাল লগত বিজি আছে গাইস কম না পুরা কিছু সময় ৰখিলো তো এতিয়া ফোন কৰো আৰু নাকি বিজি তো কাল লগত বাজিল কম না এটো লাগেলা ফোন প্ৰথমতে তো গাইস কিছু সময় ৰখিলো তো এতিয়া আৰু ফোন কৰো তাক কি হয় চেষ্টা কৰো নাকি Hello. 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 Nursalam. কি কৰিছা? ঘৰতে মানে কথা এটা আছিল কি কথা কয় হা বুজি তো মই কৈছো কি মোৰ লগত চিনাকি এটা আছে তা হিও মানে গান চান গাই থাকে তো তাৰ লগত যদি ধৰ শিক্ষা পাৰা কি কথা চলি ভাই বহুত দুখৰ আছে হয় নেকি হয় দে ধৰি গায় হবা খুজি এতিয়া তাৰমানে জিয়াকটোক মানে জ্বলাবা খুজি আছে ই আৰু এতিয়া তই কি ক কি সংগীত ভাল পায় নেকি হা কি সংগীত ভাল পায় এনে সংগীত ভাল পায় কিন্তু মাতটো ভাল নাই ভাই অলপ বকৰা টাইপৰ মানে এনে চলিটো আছে মোৰ কাষত তই কথা পাতিব পাৰা আছো আগে জকিলে ৰাস্তা চেতা গেলে যাবা তাৰ বিলাক গম পাবা মানে মোক মায়ে 200 টকা দিব আৰু বাকী দিন হলো দিন দিয়া মানে সহকাৰে অলপ মানে ভাল হৈ গৈছো মানে মোৰ মাতটো মানে বহুত বেছি বেয়া মানে মাতটো সোনকালে অলে নাই সেইটো কাৰণে আৰু মানে মই শুনিছো আপুনি বোলে গীত গাই এটা জুবিনদাৰ এটা গীত গাই দিব নেকি মানে মই জুবিনদাৰ বহুত ডাঙৰ ফেন আৰু এটা গাই দিয়ক না জুবিনদাৰ গীত ঠিক আছে তুমি ৰিকুৱেষ্ট কৰিছা ইজাই অলপ গাই দিছো ধন্যবাদ দাদা মায়াবিনী রাতের বুকুত দেখা পালু তোমার ছবি ধরা দিলা গোপনে আই ইয়ার পুনা তুমি যেমন খুকান মনা নিয়ররে শেষা তুপাল নামিও রোদরে নয় মোর দেহত প্রতি পুয়া ধুমুহার হতে বহু যুগরে নাচুন এন্ধারু হসাম বহু দিনরে আপুন থ্যাংক ইউ দাদা বহুত বেছি ভাল হৈছে ইছলাম বহুত ধুনীয়া গাইছে ভাই মানে ই গাব বোলে শুনবছো তই শুনবিছ একবাৰ দাদা মই মানে গীত এটা লিখিছিলো কিন্তু ভালকে ক অলপ দাদা মানে মই একবাৰ শুনকচোন আপুনি একবাৰ এইটো গীতে কাম দিছো মানে মই ইটো গীততে মানে মোক অলপ সেই কৰিছিল তাই মানে এৰি গৈছে তাই ইটো গীততে মানে কেনেকুৱা হৈছে তুমি কবাচোন মায়া বেবিনি দাদা অলপ দেয় বাট্টু রাতের বুকু
হেল্ল' হেল্ল' দাদা মোৰ মানে মাতটো অলে নাই ৰে আহিব কুছ পানী গেলে কুছ কোনা পড়তা है এইবিলাক কথা পাহৰি যায় এতিয়া ভালকে নুৰ ইছলাম ঘৰত প্ৰেক্টিচ কৰিব লাগিব ভালকে নুৰ ইছলাম অ ভাই মই বুজি পাগলা হৈ গৈছো মানে এই বুজি নাপাই এতিয়া এটাই আছে মনত মানে মই এতিয়া গায়ক হম জুবিন দাৰ দৰে মই কৈছো তই জুবিন দাৰ দৰে হ'ব লাগিলে চেষ্টা কৰিব লাগব না ভাই সেইটো কাৰণে মই তোক ফোন মাৰলো তো এতিয়া এটা বোলে গীতো লিখছি হয় নেকি অ দে একবাৰ গীতটো একবাৰ গাই দিছো হেল্ল' দাদা দাদা আকৌ মানে গীতটো একবাৰ শুনব নেকি মানে মই যোনটো গীত মানে লিখছো নিজাকে I love you, I love you. মইতো ভাল পাওঁ, I love you. I love you, I love you. মইতো ভাল পাওঁ, I love you. তই মোক ভাল পা নে নাপা কবা কিন্তু দে I love you, I love you. মইতো ভাল পাওঁ, I love you. দাদা কেনেকুৱা হৈছে বাৰু গানটো বেয়া হোৱা নাই মানে গোটেইখিনি লিখছো মানে আপোনাক দিম দিছো মানে ফটো মাৰি কেনে দাদা যাইছো ৰবা দে মানে মানে ৰবিবাৰে মই ৰাহুলক ফোন মাৰিম কিন্তু অ এতিয়া তুমি ৰাহুলৰ লগত মানে ধৰ কবা দাদা মানে ৰবিবাৰে জানা নাযা ঠিক আছে মোৰ হয় বাবা ঠিক আছে গম পালা নেকি গাইছ প্ৰেংকত থাকা বুলি গম নাপাওঁ গাইছ না মাতটো বুজি পাইছে নেকি মোৰ মানে মাতটো ধৰ দুটা কৰিব নোৱাৰো না অলপ মানে প্ৰব্লেম আছে তো গম নাপাওঁ গাইছ কেখনি হল মানে কি কৰিলো আপোনালোকে চালে তো যদি গাইছ ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিয়ক এতিয়া আৰু একদিন পুৰা কৈছো মানে মই ভিডিঅ'টো আৰম্ভণিতে একদিন পুৰা ৰেগুলাৰ ভিডিঅ' লৈ থাকিম এনেকুৱা ধৰণৰ ভিডিঅ' তো গাইছ সাবস্ক্ৰাইব কৰি দিয়ক তো আজিলৈকে বাই বাই জয় অসম